Hello guys and welcome to my channel. নমস্কাৰ আপোনালোক সকলোলৈ মোৰ চেনেল মন্দ্ৰেছ বলৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল 1 জানুৱাৰী মানে 2022 মানে এটা বছৰ শেষ হ'ল কেনেকৈ জানো পাৰ হ'ল নিজে ধৰিব নোৱাৰিলোঁ কাৰণ সোনকালে সময়বোৰ গ'ল। আজি আকৌ নতুন বছৰত এটা গৰকিলোঁ মানে আৰু বছৰ বুঢ়ী হ'লোঁ আৰু তাৰপৰা আজি মানে মই এইটো আপোনালোকক মই আমি নিউ ইয়েৰ কেনেকৈ চেলিব্ৰেট কৰিলোঁ সেইটো আপোনালোকক দেখাম। তেতিয়াহ'লে বোলো ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। মই ৰাতিপুৱাৰ পৰা লিখি আছোঁ লিখি শেষ হোৱা মানে 8:30 পৰা 7:30 পৰা মই লিখি আছোঁ। এতিয়া বাজিছে 12:13 বছৰৰ প্ৰথম দিনটো মই এনেকৈ পাৰ কৰিলোঁ। মই লিখি শেষে হোৱা মোৰ লিখি কমপ্লিট নহ'ল। এইবাৰ তথাপিতো ওলাই আহিলোঁ আৰু 1 জানুৱাৰী বুলি অকণমান ওলাই যাম বুলি মন সেৱা এটা কৰিম আৰু যাতে বছৰটো ভালদৰে পাৰ হয়। সেইটো কাৰণে আমি নাৰী যাম আৰু তাত আমি মন্দিৰ সোমাই আহোঁ। বৰ্তমান উপস্থিত আছোঁ নাৰীত মানে যিটো নেকি আমাৰ ইষ্ট চিয়াং ডিষ্ট্ৰিক্টত পৰে। মই তাত আহিছোঁ আৰু মানে মোৰ ঠাইখন আহি ইমানেই ভাল লাগিছে মানে সম্পূৰ্ণভাৱে ইমান ধুনীয়াকৈ মানে গোটেই গ্ৰীনেৰীকৈ গছ গছনি আছে গোটেইখিনি গ্ৰীণ মানে ইমান ধুনীয়াকৈ আছে আৰু লগতে ইয়াত মানে খুবেই ৰাবাৰ খেতি কৰা হয়। মই আপোনালোকক দেখুৱাম ৰাবাৰ খেতি আৰু আপোনালোকে ঘৰটো চাওক মানে ইমান ধুনীয়াকৈ পাহাৰৰ ওপৰত আছে ঘৰটো চাওক একেবাৰে পাহাৰৰ ওপৰত আছে ইমান বেছি ধুনীয়া আৰু সেইফালে মন্দিৰ আছে তাত বাসুদেৱ মন্দিৰটো আছে। আমি মন্দিৰত অকণমান সময় পাছত যাম যাতে আমাৰ নতুন বছৰটো ভালদৰে আৰম্ভণি হয় ভালদৰে যায়। এয়া ইমান ধুনীয়া পাহাৰৰ ওপৰত আছে চাওক বা আমি যে কেতিয়াবা চেণ্ডেল পিন্ধোঁ যিখিনি নেকি ৰাবাৰৰ পৰা তৈয়াৰ কৰা হৈছে আপোনালোকে ভাবিছেনে সেই ৰাবাৰ ক'ৰ পৰা আহিছে ক'ৰ পৰা বাৰু মেনুফেকচাৰ হৈছে কেনেকৈ বাৰু হ'ল। আৰু তাৰোপৰি আমি যে গাড়ী চলালে যে টায়াৰ যে থাকে সেই বাৰু টায়াৰ ক'ৰ পৰা আহিছে কেতিয়াবা ভাবিছেনে। মই আপোনালোকক কওঁ সেইবোৰ আহিছে ৰাবাৰ ট্ৰিৰ পৰা অৰ্থাৎ যিটো নেকি ৰাবাৰ প্ৰডিউচ হয় গছৰ পৰা ৰাবাৰ আহে সেই ৰাবাৰ ট্ৰিৰ পৰা হৈছে। তেতিয়াহ'লে ব'লক মই আপোনালোকক দেখুৱাওঁ ৰাবাৰ ট্ৰিৰ খেতি। আপোনালোকক দেখি আহিছোঁ এইয়া ৰাবাৰ খেতি য'ত নেকি চেণ্ডেল বনায় জোতা বনায়। এয়া হৈছে ৰাবাৰ ট্ৰি এয়া যিটো নেকি ইয়াৰ পৰা ৰাবাৰ আহে ৰাবাৰ প্ৰডিউচ হৈছে আৰু ইয়াত নেকি যিখিনি নেকি অকণমান গাখীৰৰ নিচিনা আঠা নিচিনা এয়া দিয়া হৈছে। মই বাৰু এই মালিকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম খন্তেক সময়ৰ পাছত। এয়া তেখেতসকলক মানে জাৰ্চি গৰু মানে অকণমান ইনজেকশ্যন দিছে সম্ভৱ মই তাৰপিছত কথা পাতিম দেই। আৰু মই আপোনালোকক দেখুৱাইছোঁৱেই পাহাৰত আছে ঘৰটো ইমান বেছি ধুনীয়া ঘৰটো। এইটো আমাৰ ৰাবাৰ পুলিটো হয় তাৰপাছতে তাত ৰুব আৰু এইটো যেনেকা এইটো উঠিছে না এইটো ইয়াত কিবা কৰিছে ইয়াত বান্ডিং কৰা আছে ইয়াৰ পৰাই উঠিব লাগে ইয়াৰ পৰা উঠাটো চাইছেনে এইটো ইয়াৰ পৰা উঠিব লাগিছিলে এইটো উঠা নাই এইটো কাম নাই এইটো এনেকা ওলাই দিম এইটো ওলাই দিলে ইয়াৰ পৰা ওলাব নহয় এনেকা ওলাব তেতিয়া মানে সেইটো পাছত ৰুই দিম আৰু কাটি কাটি ৰুই দিম আৰু 15 মিটাৰ সেইটো লাইন 15 মিটাৰ দূৰত ৰুব লাগে সৰি 15 ফিটত না দূৰত আৰু এইটো কিবা হ'লে পাহাৰত হ'লে 22 বাই কিবা ডিসটেন্সটো হৈ যায় মানে পাহাৰত হ'লে আকৌ ওচৰ হৈ যায় তো সেইকাৰণে মানে এনেকা ৰুই কিনি সেইটো ডাঙৰ হয় অতনি যোনটো স্টেপটো কৈছো এনেকে এইটো ওলাই ল'ব লাগিব এইটো ওলাই লৈ কিনি ইয়াত তো তাৰ হুকি গ'লে এইটো বি তাত উঠাই লৈ যাম আৰু এইবিলাক লবৰৰ মানে একো নেপেলাই একদম পেলনি বস্তুহে নাই তাৰপিছত এইটো যে কাটি দিছে কি কাৰণে কাটি দিছে এইটো মানে ইয়াৰ লেটেক্স ওলাবৰ কাৰণে গাখীৰ ওলাবৰ কাৰণে এনেকা কাটে ইয়াৰ স্মেলো আছে ন স্মেল আছে বহুত স্মেল মানে কিবা হয় এইটো এনেকে কাটি দিয়ে কাটি মানে এইটো ওলাই ন তাৰপিছতে ওলাই আচ্ছা এতিয়া এইটো ওলাইছে আৰু এতিয়া এইটো গাখীৰ ওলাব ওলাই ইয়াত পৰিব তাৰপিছত এইটো ইয়াৰ পৰা ইয়াত থৈ লয় নাই এইটো মানে বেয়াটো আমি পেলাই দিয়াটো পেলনিটো স্ক্ৰেপটো আৰু ইয়াত যোনটো লেটেক্স আহিব এইটো জমা কৰি কিনি অথনি দেখাইছিলো না বৰ্তমানত তাত লৈ গৈ কিনি পমিক এচিড পৰা মিলাই দিয়া আৰু এইটো ৰাতিপুৱা আমি 3 বাজি মানত উঠো 3 বাজিত উঠিব ৰাতি কাটিব আৰু 8-9 বাজিত আমি সব কালেক্ট কৰি তাত কিবা থলে মানে মোৰ ইয়াতো ইমান নোলায় তাৰ 45
45 লিটাৰ মান ওলাই 45 লিটাৰ এইবিলাক দাম কেনেকৈ এতিয়া ৰাবাৰৰ এতিয়া 140-45 সেইদিনা উঠাইছে গুৱাহাটী পাতি আহি আৰু বাঢ়িব নেকি ইয়াৰ পৰা তাত মানে গুৱাহাটীতে মানে তাতহে ইণ্ডাষ্ট্ৰিটো আছে নেকি ন তাতে বনোৱা মেলা কৰে আৰু যি চেণ্ডেল টেণ্ডেল বনাই আমালোকৰ যিমান অৰুণাচলৰ আছে তাতে পঠাই দিওঁ তাতে পঠায় বগা বিলাক মানে সেই যিটো আহে ইয়াত চব থৈ দিয়ে ইয়াত কালেক্ট কৰে আৰু তাৰ পৰা আমি ইয়াৰ পৰা এইটো 1 লিটাৰ হয় ইয়াৰ পৰা 2 লিটাৰ ইয়াত ঢালিব 2 লিটাৰ পানী ঢালিব তাৰ পিছতে এইটো ফমিক এচিডটো আমি মিক্স কৰিব ইয়াত তাত মানে এইটো একটা না ইয়াত পানী মিক্স কৰি কিনি থৈ দিয়ে তাৰ পিছতে এইটো ইয়াৰ পৰা ঢালি দিলে এইটো গোটা হৈ যাব মানে গোটা হৈ যায় থ্ৰেড হ'ব লাগে গোটা হৈ যাব গোটা হৈ যোৱাটো আমি আকৌ তাত ওপৰত মেচিন আছে তাত চেপি দিওঁ তেতিয়া চেপেটা সৰু হৈ যায় এইটো আমি আকৌ ৰ'দত 5 দিন মান থওঁ উল্টা পুল্টা কৰি তাৰ পিছত আকৌ আমি এইটো স্মক হাউচ এনেকা ইয়াতে আকৌ জুই জ্বলাই স্মক কৰোঁ মানে স্মক দিয়ে মানে এইটো মোৰ একচুৱেলি স্মক হাউচটো এনেকা নহয় হ'লে মানে টেম্পৰৰী আৰু চলিবৰ কাৰণে বনাইছোঁ আৰু মানে জুই জ্বলাই দিয়ে আৰু ইয়াৰ পৰা জুই জ্বলালে ধোঁৱাটো জুই এইটো পাব নালাগে অকল ধোঁৱাটো পাব লাগে ইয়াত 3 দিন মান টান হৈ গ'ল কুলা হৈ গ'ল ন হৈ গ'ল তাৰপিছত ইয়াৰ পৰা কি বনোৱা হ'ব ইয়াৰ পৰা যিমান প্লাষ্টিক আইটেম আছে প্লাষ্টিক আইটেম বনাই যি গাড়ী জোতা চেণ্ডেল আৰু এইবিলাক হয় স্ক্ৰেপটো এইটো স্ক্ৰেপ হয় তাৰ পৰা পেলনিটো পেলাই না এইটো মানে এইটো কাম নাই আৰু নাই এইটো বি আকৌ কিবা হয় কেজিটো এইটো 86 रुपीस হয় এতিয়া এইটো কেজি 86 रुपीस এইটো আচ্ছা ইয়াৰ পৰা কি বনাব ইয়াৰ পৰা বেলুন চেলুন হেণ্ড গ্লোভ এনেকা বনাই গুৱাহাটীৰ পৰা আমালোকে গুৱাহাটীতে সাপ্লাই দিওঁ না গুৱাহাটীৰ পৰা গাড়ী আহি পৰা লৈ যায় আৰু আহি লৈ যাব মানে কালেক্ট কৰি না ইয়াত মই 2000 পুলি লগাইছো ইয়াত 2000 আৰু বৰাম কাগলি বমজেন হয় মোৰ নাম কাগলি বমজেন নাৰী লোৱাৰ সিয়াং ডিস্ট্ৰিক্ট অৰুণাচল প্ৰদেশ না হয় দাদাক মই থেংক ইউ জনাইছোঁ ইমান ধুনীয়াকৈ মোক সকলোখিনি ইমান ভালদৰে দেখুৱাই দিলে আচলতে ভিডিঅ'ত কিবা এটা ইউনিক কৰিব পাৰিলে ভাল লাগে যাতে মানুহে চায় যাতে মানুহৰ মানে যিকণ সময় 4 মিনিট মোৰ ইয়াত ইনভেষ্ট কৰিলে যাতে কোনো ধৰণৰ ৱেষ্ট নহয় তেতিয়াহ'লে কেগলি বমজেন থেংক ইউ ছ' মাছ গতিকে আপোনালোকে দেখিলেনে ৰাবাৰ খেতি কিমান ধুনীয়াকৈ কৰিছে আপোনালোকে মই ভাবিছোঁ যে আপোনালোক যে মোৰ ভিডিঅ'ত যে এটলিষ্ট 4 মিনিট হ'লেও যে আহিছে আপোনাৰ যাতে সেই 4 মিনিটখন যাতে ৱেষ্ট নহয় আপোনালোকে বুজি পালে তথাপিতো মই আৰু এবাৰ কৈ দিছোঁ প্ৰথমতে এই ৰাবাৰ ট্ৰী প্লাণ্টটো যিটো নেকি প্ৰডিউচ কৰা হয় প্ৰথমতে ডাল ৰোৱা হয় ডাল ৰোৱাৰ পাছত ভি শেপত আৰু ডাল ওলোৱা হয় আৰু সেই ডালটো যেতিয়া ওলায় তাৰ পাছত মাটিত যেতিয়া ৰুৱে লক্ষ্য কৰিব 15 ফিট দূৰত্বত ৰোৱা হয় আৰু তাৰপিছত ৰোৱাৰ পাছত সেয়া কিন্তু মনত ৰখা কথা যে 9 বছৰ বা 7 বছৰ লাগে 9 বছৰ বা 7 বছৰ পাছতহে ৰাবাৰ প্ৰডিউচ হয় যেতিয়া নেকি ৰাবাৰ প্ৰডিউচ হয় এইখিনি কাটি দিয়াৰ পাছত সেইখিনি বগাকৈ যিটো গাখীৰৰ নিচিনাকৈ ওলায় সেইটো লেটেক্স বুলি কয় লেটেক্স ওলোৱা হয় আৰু সেই প্ৰচেছটো গোটেই ৰাতি চলা হয় আৰু তাৰপিছত যেতিয়া নেকি ৰাতি গোটেই প্ৰচেছটো চলিব সেইখিনি এটা পাত্ৰত ট্ৰান্সফাৰ কৰা হয় ট্ৰান্সফাৰ কৰাৰ পিছত এটা প্লেট দেখাইছিলে আপোনালোকক সেই প্লেটত আকৌ তালে ট্ৰান্সফাৰ কৰা হয় তাত 2 লিটাৰ লেটেক্স দিয়ে আৰু 2 লিটাৰ ফমিক এচিড দিয়ে আৰু যেতিয়া নেকি ফমিক এচিড দিয়া হয় ফমিক এচিড দিওঁতে সেইটো কি হয় গোটা বান্ধে আৰু সেই গোটা বান্ধাৰ পাছত মেচিনলৈ লৈ যায় মেচিনত যেতিয়া দি দিয়ে সেইটো মানে চেপেটা হৈ যায় আৰু সেই চেপেটা হৈ যোৱাৰ পাছত সেইটো 5 দিনলৈকে ৰ'দত দিয়া হয় ৰ'দত দিয়াৰ পাছত আকৌ জুইত দিয়া হয় জুইত কিন্তু দিওঁতে মন কৰিবলগীয়া কথা যে জুইটো দিব নালাগে জুইৰ যিটো ধোঁৱা হয় সেই ধোঁৱাটো দিয়া হয় যেতিয়া নেকি ধোঁৱা দিয়ে সেইটো টান হৈ যায় পিছত কি কৰে গুৱাহাটীৰ পৰা মানুহে আহি সেইখিনি ইণ্ডাষ্ট্ৰিত লৈ যায় আৰু তেতিয়াই মেনুফেকচাৰ কৰা হয় হেণ্ড গ্ল'ভছ বেলুন আমি চুলিত যে ছোৱালীবোৰাকে যিবোৰ ব্যৱহাৰ কৰোঁ ৰাবাৰ হওক জোতা হওক চেণ্ডেল হওক সেইবোৰ তৈয়াৰ কৰা হয় আৰু এটা কথা এজোপা গছত 1 লিটাৰ প্ৰডিউচ হয় ৰাবাৰ আৰু তাৰোপৰি গোটেই গছকেইজোপাৰ পৰা 45 লিটাৰকৈ হেনো প্ৰডিউচ হয় বুলি মোক কাকলি দাই কৈছে আৰু এটা কথা মোৰ অৰুণাচলৰ ইমান ভাল লাগিলে যে আমি এতিয়া মানে ইমান আমি চাকৰিৰ পিছত দৌৰিছোঁ যে আমাক চাকৰি এটা লাগে কিন্তু অৰুণাচলত সেইখিনি সম্পূৰ্ণ আমাৰ পৰা বিপৰীত তেখেতসকলে ইমান চাকৰিৰ পিছত ইমান তেনেকৈ নদৌৰে কিন্তু তেখেতৰ নিজেই মানে ইমান ধুনীয়াকৈ মানে খেতি কৰিছে তেনেকৈ খাইছে বৈছে আৰু সুখত আছে মানে সেইটো বহুত ভাল লাগিলে আশা কৰোঁ আপোনালোকে বস্তুবোৰ বুজি পালে যদি বুজি পোৱা নাই মোক কমেণ্ট বক্সত প্ৰশ্ন সুধিব পাৰে মই ৰিপ্লাই দিব চেষ্টা কৰিম যদি মই নাজানো কাকলি দাক সুধি হ'লেও মই জনাম আপোনালোকক এবাৰ আমি যাওঁ বাসুদেৱ মন্দিৰলৈ যাওঁ